আজি এটা পুনৰ মই আপোনালোকৰ আগলৈ সহজতে বনাব পৰা ৰেচিপি মই লৈ আহিছোঁ। কেইটুকুৰামান বৰালি মাছ মই ধুনীয়াকৈ ধুই ধাই লৈছোঁ আৰু বিলাহী এটা আৰু নহৰু আদা আৰু পিঁয়াজ এটুকুৰা দি মই থেতেলাই থৈছোঁ। এতিয়া মই মাছ কেইটুকুৰাৰ গাত অকণমান তেল সানি লৈছোঁ। অকণমান তেল সানি এনেকৈ সানি লৈছোঁ। এতিয়া মই কেৰাহীখনত দি আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ কেনেধৰণে মই এই মাছ কেইটুকুৰা ৰান্ধিম। এয়া আপোনালোকৰ আগত মই দেখুৱাই আছোঁ। এয়া মই বনাবলৈ লৈছোঁ বইল মাছ, একেবাৰে সহজতে হ'ব পৰা। কমটি মানুহৰ কাৰণে আপোনালোকে বনাব পাৰে। আৰু যদিও যথেষ্ট ঘৰত সৰহীয়া আছে তেওঁলোকৰ কেইটুকুৰা মাছ লাগে তেনেকৈ আপোনালোকে বনাই সহজ উপায়েৰে ৰান্ধিব পাৰে। এতিয়া মই এই মাছ কেইটুকুৰা দিয়া হ'ল। এতিয়া মই বিলাহী এটি কাটি থৈছিলোঁ তাক মই দি দিছোঁ। এয়া অকণমান লৰাইছোঁ আৰু গেছটো চিম কৰি দিছোঁ। বেছি গেছ দিলে জ্বলি যাব কাৰণে অকণমান চিম কৰি দিছোঁ। আৰু কাটি থোৱা নহৰু আদা পিঁয়াজকণ মই দি দিছোঁ। এয়া বইল মাছ সঁচাকৈ খুব ধুনীয়া হয়, আপোনালোকে ৰান্ধি চাবচোন। আৰু এতিয়া অকণমান নিমখ দি দিছোঁ। আন্দাজ অনুসৰি এয়া অকণমান চিমটো বহাই দিছোঁ। এতিয়া তাৰপাছত গোন্ধটোৰ কাৰণে আপোনালোকৰ আগত মই অকণমান পাৰিলে যদি আপোনালোকৰ মন যায় তেতিয়া অকণমান মছলা দিব পাৰে, আৰু যদি মন নাযায় নিদিব। যদিহে মন যায় দিব। মই দিছোঁ অকণমান মিট মছলা, অকণমান গোন্ধটোৰ কাৰণে ভাল লাগিব। আৰু এয়া দিয়াৰ পাছত এতিয়া পানী মই দি দিছোঁ। মই এবাটি দিছোঁ পানী, আৰু আপোনালোকৰ ইচ্ছা অনুযায়ী মাছ কেইটুকুৰা বনায় তাৰ ওপৰত আপোনালোকে পানী দিব। যিহেতু মই মাছ 3 টুকুৰা দিছোঁ সেই অনুযায়ী আপোনালোকে পানী দিব। আৰু এতিয়া মই চিমটো গেছটো বহাই দিছোঁ আৰু এতিয়া মই ঢাকোন মাৰি দিছোঁ অলপ দেৰি সিজিবৰ কাৰণে। খুব ধুনীয়া লাগে। আপোনালোকে এই উপকৰণটো বনাই চাবচোন। পাৰিলে আপোনালোকে পৰিৱেশন কৰিব ভাতৰ লগত, গৰম ভাত লগত পৰিৱেশন কৰিব ভাল পাব।
একেবাৰে সাধাৰণভাৱে মই বনাইছোঁ। আপোনালোকে যদি মন যায় অকণমান কেঁচা তেলো দি দিব পাৰে। মই কিন্তু কেঁচা তেল অকণমান মাছকেইটুকুৰাত সানি লৈছিলোঁ, আৰু আপোনালোকে ধৰক নাসানি পেলাই যেতিয়া পানী দিব তেতিয়া উতল অহাৰ পাছতো অকণমান আপোনালোকে কেঁচা তেল দিব পাৰে। আৰু কাৰোবাৰ মন যায় যদি জলকীয়াও দিব পাৰে। মই কিন্তু জলকীয়াটো দিয়া নাই এতিয়া। আদা নহৰু আৰু পিঁয়াজ এটুকুৰি দিছোঁ, আপোনালোকে দেখিছে নিশ্চয়। মই উতল আহক, তাৰ পাছত নিজৰ জোখমতে যিমান দৰকাৰ মই সিমানতে ৰাখি দিম। এতিয়া দেখিছে আপোনালোকে উতল আহিছে। এইদৰে উতলি যেতিয়া কমি যাব আৰু বিলাহী কেইটুকুৰাও গলি যাব, তেতিয়া আপোনালোকে অফ কৰি দিব গেছটো। আৰু যদি পাৰে আপোনালোকৰ মন যায় যদি আলু এটুকুৰা দুটুকুৰাও দিব পাৰে। মই যিহেতু দিয়া নাই, ইমান আলু মই ভাল নাপাওঁ, সেইকাৰণে দিয়া নাই। এইদৰে মই বনাইছোঁ। যদি ভাল পায় আপোনালোকে বনাই চাবচোন এবাৰ। ধন্যবাদ।